সপোন সপোনৰ বাৰু সংজ্ঞা থাকেনে? নে থাকে পৰিব্যাপ্তি? অনুভৱৰ দাবানলত জ্বলি থকা অকমুকনিয়ে বাৰু নাকাৰেনে হুমুনিয়া? ভাল লগা সৰু সৰু আৱেগৰ লুকাভাকুৱে নাহানেনে ৰং? হেৰাই যোৱা হেঁপাহৰ তোলাচনীত? উন্মাদনা, উত্তেজনা আৰু পাৰ ভঙা খলকনিৰ ঢৌৱে নুতুলেনে জোৱাৰ ভাটা? মন মগজুৰ পৰিধিত চিয়া খেদি ফুৰা দিনৰে পৰা লগ নেৰা হৃদয়ৰ আহ্বানবোৰৰ খতিয়ান নহ'বনে সময়ৰ পৰিধিত? ইন্দ্ৰিয়ৰ আবৃত্তত সোমাই পৰা অনুভূতিবোৰৰ নহ'বনে অগ্নি পৰীক্ষা বাস্তৱৰ দুৱাৰদলিত? নাজানো একোকে মই কিবা ব্যক্ত কৰিবলৈ যে তেনেই অজ্ঞ মই। এবুকু সপোনৰ সাগৰত ককবকাই পাৰ কৰোঁ মাথো সময়। বিচাৰি ফুৰো বহু ৰঙী কল্পনাবোৰ। কেকটাছৰ দৰে হ'ব নোৱাৰো যে কাঁইটীয়া, নাইবা গোলাপৰ দৰে নহওঁ শুভ্ৰ। কিন্তু সময়ৰ পৰিধিত উভয়ৰে আবিৰ সানি উৰি ফুৰো সপোনৰ পৃথিৱীত। সপোনৰ জানো সংজ্ঞা থাকে নাজানো মই। কথা আৰু আবৃত্তি ডক্টৰ অৰূপ কুমাৰ পাঠক। ধন্যবাদ।